নুমাই যোৱা জোনাকবোৰ আৰু কেতিয়াও জ্বলি নুঠে, কাৰণ সেই জোনাক হেৰাল। আন্ধাৰৰ মাজত স্বপ্ন দেখাটো বৰ কষ্ট। চুইটি মোৰ বুকুৰ মাজত সোমাই আছিল। ঠাণ্ডা বহুত পৰিছে। মই তাইক জোৰকৈ বুকুত হেঁচি ধৰিছিলোঁ। মাতৃত্বৰ অভাৱ যেন তাই কেতিয়াও অনুভৱ নকৰে। কেতিয়াও যেন তাইৰ মাকৰ মৃত্যুৰ কাৰণ তাই নাজানে। এইখন সমাজত এতিয়া ভাল বুলি ক'বলৈ একোৱেই নাই। বিশ্বাস নামৰ শব্দটো লুপ্ত এতিয়া। আন্ধাৰৰ মাজত ভেন্টিলেশ্যনৰ মাজেৰে অহা সামান্য জোনাকৰ পোহৰত চুইটিৰ মুখলৈ চাইছিলোঁ। এখন নিষ্পাপ মুখ। নাজানে দুখৰ ছায়া কি, নুবুজে সুখৰ অনুভূতি। মন গ'লে চিঞৰি চিঞৰি কান্দি আমনি কৰে। পাপা, পাপা, মাক আনি দিয়া না। মুখৰ শব্দ হেৰাই যায় মোৰ। ক'ৰ পৰা আনি দিম মই চুইটিৰ মাকক? ক'ত পাম? বৰ কষ্ট অনুভৱ কৰিছোঁ। ওলাই অহা কান্দোনটি ওলাব দিব নোৱাৰোঁ, কাৰণ তাই সাৰ পাব। বুকুখন হেঁচি ধৰোঁ। বৰ কষ্ট হয়, বৰ কষ্ট। যেতিয়া মই চকুলৰ মালা গাঁঠো, তাই আহি মোৰ বুকুৰ মাজত সোমাব। পাপা, তুমি কিয় কান্দিছা? তুমি সৰু ল'ৰা নেকি কিবা? মই জানো তুমি কিয় কান্দিছা। তোমাৰ মালৈ মনত পৰিছে ন? তাইক সাৱটি হুকহুকাই কান্দো। তাইলৈ লক্ষ্য কৰিছিলোঁ। তাই ধুনীয়াকৈ শুই আছে। তাইৰ কাষৰ পৰা সাৱধানে উঠিলোঁ। কম্বলখন তাইৰ গাৰ ওপৰত দিলোঁ। কোঠাটোৰ লাইট জ্বলাই দিলোঁ। পাহিৰ ফটোখন বৰ ধুনীয়াকৈ জিলিকি আছিল। ফটোখন ৱালৰ পৰা নমাই আনিলোঁ। পাহি, কুশলে আছানে তুমি? তোমাৰ হাঁহিটি ক'ত হেৰাই থাকিল অ'? তুমি অবিহনে বিছনাখন খালী খালী হৈ আছে। ক'ত হেৰাই গ'লা তুমি? গোটেই পৃথিৱীখন বিচাৰি চলাত কৰিলেও মই তোমাক বিচাৰি নাপাওঁ। পাহি, চুইটি আৰু মই বৰ কষ্টত আছোঁ। তাই তোমাক বিচাৰি থাকে। মই কিন্তু উত্তৰে বিচাৰি নাপাওঁ জানা। চুইটি নাথাকিলে ময়ো। মোৰ চকু পানী দুটোপাল পাহিৰ ফটোখনত পৰিছিল। এনে লাগিছিল যেন তাইৰ সেই প্ৰতিচ্ছবিৰ দুনয়ন চকু পানীৰে জিলিকি উঠিছিল। পাহিৰ ফটোখন বুকুত সাৱটি ধৰিলোঁ। চকু দুটা মুদি দিলোঁ। পাহি দুখীয়া ঘৰৰ কাৰণে আমাৰ ঘৰখনে আমাৰ সম্পৰ্ক মানি লোৱা নাছিলে। বহুত চেষ্টা কৰিছিলোঁ মা দেউতাক বুজাব, কিন্তু নোৱাৰিলোঁ। কাৰণ সিহঁত দম্ভ অহংকাৰত মগ্ন আছিল। সেয়েহে পাহিক লৈ মই গুচি আহিছিলোঁ আৰু সম্পৰ্ক শেষ কৰিছিলোঁ নিজৰ ঘৰৰ লগত। নয়ন, তুমি যদি কি পাহি? তুমি যদি কেতিয়াবা সলনি হৈ যোৱা, মোক যদি ইয়াতে এৰি? পাহি, মোৰ মৰম কৃত্ৰিম নহয়। তোমাক মই সঁচা অন্তৰখনেৰে ভাল পাইছিলোঁ। সেয়েহে নিজৰ কৰি লৈছোঁ। বিশ্বাস নেহেৰুৱাবা, মাত্ৰ মনোবল ৰাখা। তাই মোৰ বুকুত হাতখন ৰাখি কৈছিল, নয়ন, তোমাৰ ওপৰত মোৰ বিশ্বাস অসীম। টানি আনিছিলোঁ তাইক বুকুৰ মাজত। এনেকৈয়ে আমি পাতনি মেলিছিলোঁ আমাৰ সংসাৰখনত। এদিনৰ কথা, পাহি পাকঘৰত ব্যস্ত। তাইক আমনি কৰি খুব ভাল লাগে। পাছফালৰ পৰা সাৱটি ধৰিছিলোঁ তাইক। এৰি দিয়া না। নিদিওঁ। দিবানে? নিদিওঁ বুলি কৈছোনে? তাই মোক হাতখনেৰে ঠেলি ওলাই আহিল মোৰ বান্ধনৰ পৰা। অভিমান জাগিছিল মোৰ। যেন আকাশৰ পৰা এতিয়াই বৰষুণ নামি আহিব, তেনে হৈছিল মোৰ মুখৰ আকৃতি। আঁতৰি আহিছিলোঁ তাইৰ কাষৰ পৰা। পিছে পিছে আহিছিল তাই। কিয় খং কৰিছা তুমি? মই একো উত্তৰ দিয়া নাছিলোঁ। তাইৰ মুখলৈও চোৱা নাছিলোঁ। মাতিবানে মোক? একো কোৱা নাছিলোঁ। মাতিবানে কোৱা? নামাতো। চিধা উত্তৰ। বাহ, খং চোৱা। মই ভাত বনাই আছিলোঁ। তুমিনো কিয় দুষ্টামি কৰিব গৈছিলা? মই মুখেৰে নামাতিলোঁ। পাহিয়ে মোক জোৰকৈ সাৱটি ধৰিছিল। তাই মোৰ কান্ধখনত মূৰটো থৈছিল। মাতা না এবাৰ। মই মৰি গ'লে ভাল পোৱা? তাই মোৰ মুখখনত জোৰকৈ হেঁচি ধৰিছিল। বাকী শব্দকেইটা মোৰ মুখৰ পৰা নোলাল।
মই তাইৰ মুখলৈ চাইছিলোঁ। পাহাৰৰ পৰা নামি পানীৰ দৰে নিগৰি নিগৰি বৈ আহিছিল তাইৰ চকু পানী। তাই মোৰ ভৰি দুখনত সাৱটি কৈছিল, এনে কথা আৰু কেতিয়াও নকবা। তুমি জানা আমাৰ দেউতাৰ মৃত্যুৰ পাছত মায়ে আমাক কেনেকৈ ডাঙৰ কৰিছিল, আৰু তোমাৰ কিবা এটা হ'লে মোৰ কি হ'ব? তাতে মই প্ৰেগনেণ্ট। কি? তাৰমানে আমাৰ? নয়ন। মই মৰমত তাইক আলফুলে সাৱটি লৈছিলোঁ। এনেকৈ পাৰ হৈছিল আমাৰ দিনবোৰ। এদিনাখন আমাৰ জীৱনত চুইটি আহিল। ঘৰখনত 3টা প্ৰাণী হলো। আনন্দৰে ভৰা এখন ঘৰ, হাঁহি ফূৰ্তিৰ এখন ঘৰ। চাওঁতে চাওঁতে আমাৰ চুইটিৰ 2 বছৰ হ'ল। তেনেতে আমাৰ ঘৰত নামি আহিল অভিশাপ। এটা অভিশপ্ত দিন। অইন দিনাৰ দৰে মই কামত ওলাই গৈছিলোঁ, কিন্তু সেইদিনা মই অফিচৰ কামত বেলেগ ঠাইলৈ যাব লগা হ'ল। হেল্ল' পাহি, কি কৰিছা? চুইটিৰ লগত কথা পাতি আছো। মোৰ আজি ঘূৰি যাওঁতে ৰাতি হ'ব, তোমাক জনাই থলো। সোনকালে অহাৰ চেষ্টা কৰিবা। নিশ্চয়। সেয়াই আমাৰ মাজত শেষ কথা। সেয়াই শেষবাৰৰ বাবে মোৰ পাহিৰ মাতটি কাণত পৰিল। নিজৰ দায়িত্ব শেষ কৰি ঘৰলৈ উভতি আহিছিলোঁ। তেতিয়া ৰাতি 11:30 মান বাজিছিল। পদূলিমুখৰ পৰা দেখিছিলোঁ আমাৰ ঘৰত মানুহেৰে ভৰি আছিল। মোৰ অণ্ঠকণ্ঠ শুকাই গৈছিল। কি হ'ল? লাহে লাহে পদূলিমুখৰ পৰা ঘৰলৈ খোজ দিলোঁ। মানুহবোৰ লক্ষ্য কৰিছিলোঁ, সকলোৱে মাত্ৰ মোৰ ফালে চাইছিল আৰু কোনোবাই চকু পানী টুকিছিল। মোৰ বহুত ভয় লাগিছিল। কি অঘটনৰ মুখামুখি হ'ব গৈ আছো বাৰু মই? মোৰ চকুই মাত্ৰ মোৰ পাহিক বিচাৰিছিল, কিন্তু তাই নাই দেখোন। এয়া কি? মানুহৰ জুমৰ মাজত পাহি এখন ধাৰীত শুই আছে। উকা কাপোৰেৰে ঢকা তাইৰ শৰীৰ। তাইৰ কাষত বহি পৰিছিলোঁ, মুখখন লক্ষ্য কৰিছিলোঁ। আজি তাইৰ শিৰৰ সেন্দুৰকণ বৰ ধুনীয়াকৈ জিলিকি আছে। কপা কপা হাতেৰে তাইৰ মুখখন হাতেৰে চুই চাইছিলোঁ। পাহি। মোৰ চিঞৰত আকাশ বতাহ কঁপি উঠিছিল। মাত্ৰ চৌদিশে পাহি 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 প্ৰতিধ্বনি হৈছিল। শ্মশানত দাও দাওকৈ জ্বলি ছাই হৈছিল পাহিৰ ধুনীয়া শৰীৰ। মোৰ কোচত থকা চুইটিয়ে মাত্ৰ পাহিৰ সমাধিৰ জুইকুৰা তাইৰ কোমল হাতেৰে ধৰিব যায়, যেন তাই মাকৰ সমাধিৰ ৰঙা জুইকুৰা তাইৰ হাতৰ মুঠিত আবদ্ধ কৰি ৰাখিব। চুইটি মাতৃহীনা হ'ল। মাতৃৰ মৰমৰ বঞ্চিত হোৱা কণমানিবোৰৰ দুখ কোনে বুজিব? মোৰ পাহিক কোনোবা নৰপিশাচে মই ঘৰত নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰি হত্যা কৰিলে। তাকো চুইটিৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্যা কৰিলে। মাতৃহীনা কৰিলে মোৰ চুইটিক, পত্নীহীনা কৰিলে মোক। হে ভগৱান, এয়া কি বিচাৰ তোমাৰ? চুইটিৰ বাবে মই জীয়াই থাকিব লগা হ'ল। এই কণমানি ছোৱালীজনীক এৰি মই কেনেকৈ দায়িত্ব পালন কৰোঁ? উপায়বিহীন হৈ নিজৰ ঘৰখনলৈ উভতি আহিলোঁ। ভাবিলোঁ চুইটিৰ দায়িত্ব ঘৰখনতে দিওঁ। কিন্তু মই পাহিক লৈ যোৱাৰ কিছুদিন পিছতে হেনো মোৰ মা দেউতাৰ মৃত্যু হৈছে। ঘৰত এতিয়া ভাইটি থাকে। তাৰ সন্মুখত চুইটিক লৈ থিয় হৈছিলোঁ। দাদা, মই একো ক'ব পৰা নাছিলোঁ। তই নামাতা কিয় দাদা? তোৰ নবৌৱেৰা নাই? ভাইটি। কি? তেনেতে ভাইটিৰ পত্নী সোমাই আহিল কোঠাত। এখেত। ভাইটিয়ে তাৰ পত্নীক কৈছিল, মোৰ দাদা। কিন্তু আপোনাকতো মা দেউতাই তেজপুত্ৰ কৈছে। আপুনি সম্পত্তি বিচাৰি আহিল। প্ৰণীতা। ভাইটিয়ে তাৰ পত্নীক ধমকিৰ সুৰত কৈছিল, নাই ভাইটি, তেওঁক নকবি, মই তেজপুত্ৰ। এজনী দুখীয়া অকলশৰীয়া ছোৱালী মই বিয়া পতাৰ বাবে মই তেজপুত্ৰ। সম্পত্তি মোক নালাগেও ভাইটি। সম্পত্তিৰেনো মই কি কৰিম? আহিছো দে। দাদা, ঐ দাদা, শুনচোন দাদা। মই গুচি আহিছিলোঁ চুইটিক বুকুত সাৱটি। বাটত কোনোবা মহিলা দেখিলে তাই মা মা বুলি হাত দুখন মেলি যায়। বৰ কষ্টকৰ এই জীৱন।
শেষ উপায় বাইদেউৰ ওচৰত যাওঁ। বাইদেউৰ ঘৰ পাইছিলোঁ, কিন্তু মোৰ সোমাব ভয় লাগিছিল, কাৰণ এটা সময়ত তাইক মই খুব ভয় কৰিছিলোঁ। তথাপি যাবতো লাগিবই। বাইদেউহঁতৰ পদূলিৰ গেটখন খোলাৰ লগে লগে বাইদেউৰ লগত মুখামুখি হলো। হয়, বাইদেউ, কোচত এইজনী মোৰ দুৰ্ভগীয়া ছোৱালীজনী। দুৰ্ভগীয়া মানে মাতৃহীনা। তাৰ মানে পাহি মোক এৰি বাইদেউ। তই যদি পাৰ চুইটিক অকণমান ডাঙৰ কৰিবি নেকি? সম্পূৰ্ণ খৰচ মই দিম, মাত্ৰ মোৰ ল'ৰা ছোৱালী চাম নে তোৰ ছোৱালী চাম? মনটো হাহাকাৰ কৰি উঠিল। তাৰ মানে মোৰ চুইটিক তই এটা কাম কৰ, তাইক কোনোবা এখন আশ্ৰমত থ আৰু তই নতুনকৈ সংসাৰ। মই খঙত জ্বলি গৈছিলোঁ। হ'ব, তই মোক পৰামৰ্শ দিব নালাগে, আহো দে। নয়ন, নয়ন, শুনচোন, তেজৰ সম্পৰ্ক, এই বৰ্তমান ভাই ভনীৰ সম্পৰ্ক। বুজি পাইছিলোঁ সমাজখন কিমান স্বাৰ্থপৰ হ'ল। পাছত মই আই এজনী ৰাখি তাইক ডাঙৰ কৰাৰ সিদ্ধান্ত ললো। তেনেতে আহি আহি আজি তাই 3 বছৰত ভৰি দিলে। মই মাত্ৰ পাহিৰ ফটোখন সাৱটি কান্দিলো। মা, মা। চুইটি টোপনিৰ পৰা চিঞৰি উঠিছিল। মই পাহিৰ ফটোখন থৈ তাইৰ কাষত গৈছিলোঁ আৰু মৰমেৰে তাইক সাৱটি ধৰিছিলোঁ। কি হ'ল চুইটি? পাপা, মাৰ ওচৰত বলা না। কি কম মই এতিয়া তাইক? চুইটি, মা নাই নহয়। তাই খুব জোৰে কান্দিছিল। না, মাক যে থৈ আহিছিলা তাত যাম। মোৰ হৃদয়খনে কান্দি উঠিছিল। চুইটি, এতিয়া ৰাতি হৈছে নহয়। একো নহয় পাপা, মায়ে মোক মাতিছে, বলা না। বুজিলো, পাহিয়ে তাইক সপোনত দেখা দিছে। এজাক বতাহৰ কোবত কোনোবাই যেন মোৰ কাণৰ কাষত কৈ গ'ল, নয়ন, চুইটিক এবাৰ মোৰ সমাধিলৈ লৈ আহ, তোমাক এবাৰ চাওঁ। যাম, মই এতিয়াই চুইটিক লৈ যাম। চুইটিক কোচত লৈ দৰজাৰ খিলি খুলি বাহিৰলৈ আহিলো। বহুত ঠাণ্ডা, তাতে কিছু কুঁৱলী। মই এৰী চাদৰখনেৰে চুইটিক ঢাকি ধৰিলো আৰু আগবাঢ়িলো। তাই মোৰ ডিঙিটোত খামুচি ধৰিছিল। কিছু সময় পাছত আমি পাহিৰ সমাধি ক্ষেত্ৰ পালো। চেঁচা বতাহে দুয়োকে চুই থৈ গ'ল। পাহিৰ সমাধিৰ ফালে দুয়ো চাই থাকিলো। মা, তুমি আহিছা? চুইটি, মা, মা ক'ত চুইটি? হোৱা পাপা, মায়ে মোৰ ফালে চাই কান্দি আছে। মোৰো চকুত পৰিল পাহিৰ দৰে ঠিক আকৃতি এটা আমাৰ ফালে চাই কান্দি আছিল। নয়ন, তাইক অন্যায়ৰ বিৰুদ্ধে যুঁজিব শিকাবা। দেখিছা নহয় মোক সেই নৰপিশাচতে। যোৱা, তোমালোকক এবাৰ চালো, তাইক লৈ যোৱা। কিন্তু পাহি? যোৱা নয়ন, যোৱা, আকৌ কেতিয়াবা আহিবা। বতাহত ভাহি আহিছিল তাইৰ শব্দবোৰ। চুইটিক কোচত লৈ বিষাদ মনেৰে ঘৰলৈ উভতিলো। তাইও মৌন হৈ আছিল। চাগে বুজি পাইছিল কিবা। পাপা, মৃত্যু মানে আৰু উভতি আহিব নোৱাৰে ন? চুইটিৰ কথাত মই উচপ খাই উঠিলো আৰু তাইক বুকুত হেঁচি ধৰিলো, কাৰণ মই এতিয়া শব্দহীন। ধন্যবাদ দৰ্শকসকল। আজিৰ কাহিনীটো পঢ়ি আপোনালোকে কেনেকুৱা পালে? আপোনালোকে কেনেকুৱা ধৰণৰ কাহিনী শুনিব বা পঢ়িব বিচাৰে আমাক কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ।